চিপ্লাই দেশত বিলাব নেকি বিনামূলীয়া টেষ্টিং কিট? চিপ্লা কোম্পানীৰ ফালৰ পৰা কি জনোৱা হৈছে চাওক। ছ'চিয়েল মিডিয়াত বহুত তীব্ৰ বেগত ভাইৰেল হৈছে এটা পোষ্টটোত উল্লেখ আছে, चिपला दवा कंपनी के मालिक यूसुफ हमीद का ऐलान, कहा देशवासियों को फ्री में देंगे कोरोना टेस्टिंग किट। चिपला होइसे भारतर 42 নম্বৰত থকা ডাঙৰ কোম্পানী। 1935 চনত খাউজা আব্দুল হামিদে এই কোম্পানী স্থাপন কৰিছিল। সূত্ৰৰ পৰা জনা যায় যে খাউজা আব্দুল হামিদ জাতিৰ পিতা মহাত্মা গান্ধীজীৰ লগত যথেষ্ট ঘনিষ্ঠ আছিল আৰু তেওঁৰ কথামতেই হামিদ চাহাবে এই কোম্পানী নিৰ্মাণ কৰিছিল। চিপ্লাই প্ৰায় সকলো বেমাৰৰে ঔষধ নিৰ্মাণ কৰে। HIV/AIDS দৰে বেমাৰৰ ঔষধ চিপ্লাই বহু কম দামতে ৰোগীক যোগান ধৰে। এতিয়া আহিছোঁ আচল খবৰটোলৈ। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা যিবিলাক পোষ্ট তাক লৈ কোনো সত্যতা নাই। এক সূত্ৰৰ পৰা জনা অনুসৰি চিপ্লাই কোনো ধৰণৰ COVID-19 টেষ্টিং কিট ৰোগীক বিনামূল্যে যোগান নধৰে, কিন্তু সূত্ৰটোৱে জনোৱা অনুসৰি চিপ্লাই কৰোনাৰ প্ৰতিষেধক বনোৱাত গভীৰভাৱে চেষ্টা চলাই আছে।